ভিডিঅ'টো কেইদিনমান আগতেই মই ৰেকৰ্ড কৰি ৰাখিছিলোঁ, কিন্তু আপলোড কৰিবলৈ সময় পোৱা নাছিলোঁ। দেওবাৰৰ দিনটোৰ কাৰণে যে ইমান আশাৰে বাট চাই থাকোঁ। দেওবাৰ দিনটো আহিলেই মনটো ভাল লাগি যায়। আপোনালোকৰ বাৰু এনেকুৱা হয়নে? আৰু এতিয়া দেওবাৰ ৰাতিপুৱাৰ কামবিলাক হ'ল আৰু আজি অকণমান লাহে ধীৰে কামবিলাক কৰিব পাৰিলোঁ, যিহেতু দেওবাৰ নো ৰাছ। আৰু এতিয়া দুপৰীয়া ভাতৰ জাত যোগাৰ কৰিছোঁ। এইটো মোৰ ছেকেণ্ড ব্লগ হয়। আপোনালোকে প্ৰথম ব্লগটোক বহুতেই মৰম দিছে, সেইকাৰণে ভাল লাগিছে। আৰু এনেদৰে মাজে সময়ে ব্লগ বনাই থাকিম বুলি ভাবিছোঁ, আপোনালোকে যেন ছাপোৰ্ট কৰি যায়। আৰু এইফালে আম কাটি লৈছোঁ, একেবাৰে ছিজনৰ শেষৰ আম। মোৰ একেবাৰে প্ৰিয় ডেজাৰ্ট বুলি ক'ব পাৰি, ভেনিলা আইচক্ৰীম উইথ মেংগ'। আৰু এনেকৈ আইচক্ৰীম আনি থোৱা থাকিলে মই আম থাকিলে এইটো ডিছ খামেই খাম মানে। আপোনালোকে যদি আনকালে খোৱা নাই, এবাৰ খাই চাবচোন, খুবেই ভাল পাব খাবলৈ। বেটাই নাখায় তেনেকৈ, মইহে ভাল পাওঁ, সেইকাৰণে তাৰ কাৰণে প্লেইনকৈ অকল আইচক্ৰীম লৈছোঁ আৰু মই লৈছোঁ এয়া মেংগ'ৰ লগত ভেনিলা আইচক্ৰীম। এইফালে আমাৰ দুপৰীয়াৰ ভাতকেইটাও হ'ল। দুপৰীয়াৰ আজিৰ লাঞ্চত আছিল চিকেন কাৰী, লগতে তিয়ঁহৰ চালাড আৰু পাপৰ, একেবাৰে এটা চিম্পল লাঞ্চ। আৰু যিহেতু ছানডে, সেয়ে টিভি সন্মুখতে বহি লৈ লাঞ্চ কৰা হ'ল। বেটাৰ প্ৰিয় কাৰ্টুন লগাই লৈছে, লগতে ময়ো সেয়ে আৰু কাৰ্টুন চাই চাই ভাতকেইটা খোৱা হ'ল। সন্ধিয়া সময়ৰ ধূপ চাকি জ্বলাই আজৰি হ'লোঁ, আৰু তাৰ পাছতে ল'ৰাটোৰ লগত অকণমান পঢ়াৰ টেবুলত বহিব লগা হয়, নহ'লে যে নপঢ়ে একেবাৰে। আৰু ডিনাৰো একেবাৰে চিম্পুলকৈ বনালোঁ, খিচিৰি লগতে পনীৰ আছিলে আৰু অকণমান তিয়ঁহৰ চালাড। গুড মৰ্ণিং। আৰু আজি হৈছে জন্মাষ্টমী। আৰু জন্মাষ্টমী বুলি আজি মই ভাবিছোঁ কেইটামান কেঁচা মিঠৈ বনাম আৰু লগতে পায়স বনাম। আগতে ঘৰতো মায়ে জন্মাষ্টমীৰ দিনাখন পায়স বনাইছিল, সেইকাৰণে মই ভাবিলোঁ পায়সকে বনাওঁ অকণমান। আৰু এতিয়া মই কেঁচা মিঠৈৰ কাৰণে জহা চাউল 2 কাপ তিয়াই লৈছোঁ আৰু ইয়াক শুকুৱাই ল'ম। আৰু চাউলকেইটা শুকাই মানে মই এইখিনিকে চাফা কৰি লৈছোঁ, ভগৱানৰ মূৰ্তিকেইটা।
জন্মাষ্টমী সকলোতে বৰ ধুনীয়াকৈ ধুমধামেৰে পাতে আৰু মই যিখিনি জানো একেবাৰে সৰুকৈ অকল নিয়মটোহে কৰিছোঁ। আৰু এয়া পিঠাগুড়িখিনি খুন্দি ল'লোঁ আৰু ইয়াত অকণমান চেনি দিছোঁ, লগতে অকণমান ঘিউ আৰু অকণমান গাখীৰৰ সৈতে এইখিনি ধুনীয়াকৈ সানি লওঁ। জহা চাউলৰ মিঠৈ খাবলৈ বেছি সোৱাদ লাগে। আৰু এইফালে পায়সো বনাই আছোঁ। মোৰ ডাঙৰ বাচন নাই, সেয়ে মই এইদৰে ডাঙৰ প্ৰেছাৰ কুকাৰতে পায়স বনাওঁ সদায়। পায়সৰ কাৰণে মই চাহ খোৱা কাপেৰে একাপ জহা চাউল তিয়াই লৈছিলোঁ আৰু ইয়াৰ লগত মই গাখীৰ দিছোঁ প্ৰায় 3 লিটাৰ। গাখীৰটো যিমান বেছি হয় পায়সখিনি খাবলৈ সিমানে সোৱাদ হয়। আৰু ইয়াত আন্দাজমতে চেনি আৰু লগতে অকণমান কিচমিচ দি দিছিলোঁ। আৰু এতিয়া এইখিনি মই 1 ঘণ্টামান সময় একেবাৰে ল' ফ্লেমত সিজাম আৰু ইয়াক মাজে মাজে মই এইদৰে লৰাই থাকিম। আৰু ভগৱানৰ ভোগ দিবৰ কাৰণে মই অলপমান উলিয়াই লৈছোঁ। এয়া মিঠৈ আৰু পায়স মই ভোগ দিবৰ কাৰণে ধুনীয়াকৈ সজাই ল'লোঁ। অকণমানি থাপনাখনতে আজি জন্মাষ্টমী নিয়মটো কৰিছোঁ এইদৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।